নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা ভাল খবৰ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। যিসকল লোকে হাইকোৰ্টৰ কাৰণে এক্সাম দিছিলে, হাইকোৰ্টৰ যিখিনি ৰিটেন এক্সাম হৈ গৈছিলে, তেওঁলোকৰ ৰিজাল্ট মুকলি কৰিছে। মেৰিট লিষ্টখন আহি গৈছে। 237টা পদৰ কাৰণে যিসকলে এপ্লাই কৰিছিলে মেৰিট লিষ্টখন আহি গৈছে। আৰু ইয়াত তেওঁলোকে ভাইভাৰ কাৰণে কেতিয়া কি হয় তেওঁলোকক মতা হ'ব আৰু ৰিজাল্টটো সবিশেষ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ, সবিশেষ জনাম আপোনালোকক। ভিডিঅ'টো লেটছ ষ্টাৰ্ট কৰোঁ। চ' বন্ধুসকল দেখিছে, এইখন গুৱাহাটী হাইকোৰ্টৰ এডভাৰটাইজমেণ্ট জাৰি কৰিছিলে 16/9/2021। আৰু ইয়াতে দি দিছিলে এইখিনি পষ্টৰ কাৰণে। জিলাকেইখন হৈছে বাক্সা, বৰপেটা, বঙাইগাঁও, কাছাৰ আদি কৰি ভালেখিনি পদ মুকলি হৈছিলে। টোটেল 237টা পদ মুকলি হৈছিলে। LD আৰু টাইপিষ্ট পদৰ কাৰণে এইখিনি পদ আছিলে। 2021 চনতে মুকলি কৰা হৈছিলে এইকেইখন জিলাৰ কাৰণে। এইখন আপোনালোকৰ নটিফিকেশ্যন হয়, অফিচিয়েল নটিফিকেশ্যন, যিখিনি এডভাৰটাইজমেণ্ট হয়। চ' এই চাকৰিৰ কাৰণে ইতিমধ্যে ফলাফল ঘোষণা কৰিছে। আহকচোন ফলাফলখিনিও আপোনালোকক দেখাই দিওঁ। অ'কে, চ' ফলাফলটো আপোনালোকে চাই ল'ব। মই দেখুৱাইছোঁ আৰু হয়, দেখিছে নহয়, এইখন ফলাফল ঘোষণা কৰিলে। আৰু এতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'ব 22 আগষ্ট 2022 এইকেইখন জিলাৰ কাৰণে। বাক্সা, বৰপেটা, ধেমাজি, তিনিচুকীয়াৰ কাৰণে এইকেইখন আপোনালোকৰ কলিং কৰা হ'ব, মানে ভাইভা হ'ব আপোনালোকৰ। দেখা পাইছে? আৰু ৰোল নম্বৰ দি আছে, চাই ল'ব কোনকেইজন চিলেক্ট হৈছে, ৰিটেন এক্সামত পাছ কৰিছে। ৰিপৰ্টিং টাইমটো হৈছে 10 বজাত। আপোনাৰ ভেনু দি দিছে, যিটো তাৰিখত বা যিটো ঠাইত ইণ্টাৰভিউ হ'ব। গুৱাহাটী হাইকোৰ্ট, নিউ ব্লক, 2nd ফ্ল'ৰ, গুৱাহাটী। 10টা বজাত উপস্থিত হ'ব লাগিব। ঠিক আছে? আৰু ৰিটেন এক্সামটো হেল্ড কৰা আছে, মানে ৰিটেন এক্সামটো অনুষ্ঠিত কৰা হৈছিলে 22 মে 2022। আৰু এতিয়া যিসকলে পাছ কৰিছে ৰোল নম্বৰখিনি চাই ল'ব আপোনালোকৰ, যিখিনি ইয়াত নাম্বাৰ দিয়া হৈছে। আৰু 22 আগষ্টত আপোনালোকৰ ভাইভা এক্সামটো হ'ব। তো এইকেইখনে হয়, প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাৰণে বেলেগ বেলেগ ডেট দিয়া হৈছে, চাই ল'ব। মই এই লিংকটো কেনেকৈ চাব লাগে ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব এবাৰ। ঠিক আছে? চ' ভাল লাগিল আপোনালোকৰ যিখিনি কষ্ট কৰিছিলে, যিটো এক্সাম হৈ গৈছিলে, ইতিমধ্যে ফলাফল ঘোষণা কৰিলে। আৰু এটা লাষ্ট পৰ্যায় বাকী আছে ভাইভাটোৰ কাৰণে। আৰু ডেটখিনি চাই ল'ব কোনটো ডেটত আপোনালোকক মতা হ'ব। কিন্তু লোকেশ্যনটো ছেইম আছে, সকলো ডিষ্ট্ৰিক্টৰ কাৰণে এটাই লোকেশ্যন দিয়া হৈছে, যে প্ৰিচিংছ অফ গুৱাহাটী হাইকোৰ্ট, নিউ ব্লক, 2nd ফ্ল'ৰ, গুৱাহাটী। তাতে যাব, আপোনালোকৰ প্ৰেজেণ্ট হ'ব। ৰিপৰ্টিং টাইমটো হৈছে 10টা বজাত পাব লাগিব। আৰু আপোনালোকৰ ভাই ইণ্টাৰভিউ এটা হ'ব। তো আজিলৈ ভিডিঅ' এইটোৱে আছিল। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে এইটো ইনফৰ্মেশ্যন পায় আৰু তেওঁলোকে এই ফলাফলখিনি চেক কৰিব পাৰে। অ'কে, তো ধন্যবাদ জনাইছোঁ আপোনালোকক। আৰু কাইলৈ নতুন এটা ভিডিঅ' পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিৰাম মাৰিছোঁ। থেংক ইউ।